रायजोनि जेंना बोस्रांनायानो सोरखारनि बिबान। चिराङाव मोनसेनि उनाव मोनसे दैनि जेंनाखौ बोस्रांनाय नुनो मोन्दों। दैनि राहा मोननायजों गामिनि रायजो राजाफोरा रंजाखांदों। बे राहाखौ बेखेवनानै होदों बिटिसिनि एम रन्जित बसुमतारिया। चिरां जिल्ला भारत भुटान सिमनानि दादगारि हाथिसार ओनसोलनि थुख्रे बस्ति गामियाव गोबाव समनिफ्रायनो दैनि जेंना गोनां जायगायाव बिटिसिनि मावफुं सोद्रोमा रन्जित बसुमतारिया लोंग्रा दैनि राहा खालामनानै होनायखौ नुनो मोन्दों। थुख्रे बस्ति गामिनि रायजो राजाफोरा गोबाव समनिफ्रायनो दैनि जेंनाखौ लानानै दुखु खस्थ' जाबोनो गोनां जादोंमोन। नाथाय दिनै दै मोननायजों लोगोसे गामिनि रायजो राजाफोरा रंजानायखौ नुनो मोन्दों। ভারত স্বাধীন হওয়াতে প্রায় ৭৫ বছর হয়ে গেল, কিন্তু আমার এই দাঁতগাড়ি অঞ্চলত ইণ্ডো ভূটান বৰ্ডাৰ যি গাঁওখনক আমি টুকৰি বস্তি বুলি জনা যায়, ইয়াত আমাৰ নেপালী আৰু বড়ো সম্প্ৰদায়ৰ মানুহসকল বসবাস কৰি আছে যুগ যুগ ধৰি। কিন্তু আজিলৈকে ইয়াত পানী আঁচনিটো হোৱা নাছিল। ইভেন আচৰিত হ'বলগীয়া কথাটো হ'ল এই বড়োলেণ্ড অঞ্চলৰ থকা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যি বিটিচি চৰকাৰ গঠন কৰা হৈছিলে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত, কিন্তু ১৭ বছৰে এইখন অঞ্চলৰ পৰাই কাম্পা বৰগয়াৰী ডাঙৰীয়াই জিকি গ'ল, এম আৰু ডেপুটি চিফ হৈ গ'ল, কিন্তু সেই অঞ্চলত তেওঁৰ খোৱা পানীৰ আঁচনিটো তেওঁ কেতিয়াও কৰি দিয়া নাছিলে। ৩৩টা গাঁৱত তেওঁ মাত্ৰ 2টা গাঁৱতহে ডিপ বৰিং কৰিছিলে। কিন্তু আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই দাঁতগাড়ি অঞ্চলত ৩৩টা গাঁৱৰে 15টা গাঁৱত ডিপ বৰিং কৰি পেলাই আজি খোৱা পানী আঁচনি যোগান কৰি দিছে। এই যি পবিত্ৰ কাৰ্যটো আমি আজি কৰিলোঁ, ইয়াত এইখন গাঁৱত 450 ফিট তললৈকে আমি ডিপ বৰিং কৰি পেলাই আজি পানী যোগানৰ আঁচনিটো বনালোঁ। গতিকে ৰাইজে খুব সুখী, যিটোৰ কাৰণে তেওঁলোকে ষ্ট্ৰাগল কৰি আছিল। তেওঁলোকৰ খাবলৈ আছে, তেওঁলোকৰ সকলো আছে, কিন্তু খোৱা পানীৰ কাৰণে তেওঁলোকে পেট্ৰলতকৈ বেছি দাম দিব লগা হৈছিলে। আজি ইয়াৰ যি সমস্যা, সেই সমস্যাটো আমি সমাধান কৰিব পাৰিলোঁ। নাই, এইটো SOPDৰ পৰা বনোৱা হৈছে, SOPD ফাণ্ডৰ পৰা। এইখন গাঁৱত আমাৰ ২৭টা পৰিয়াল আছে। ২৭টা পৰিয়ালৰ কাৰণে এই আঁচনিটো বনোৱা হৈছে। গতিকে তেওঁলোকৰ নতুন জীৱন পৰিৱৰ্তন অহা নিচিনা তেওঁলোকে অনুভৱ কৰিছে বুলি মোৰ সন্মুখত তেওঁলোকে বা আমাৰ আগত তেওঁলোকে ক'লে। চাওক, তেওঁলোকৰ বহুত সমস্যা আছে। পানীটোতো মেজৰ ইছ্যু আছিলে। দ্বিতীয় ইছ্যুটো তেওঁলোকৰ কাৰেণ্ট তেওঁলোকৰ গাঁৱত আজিলৈকে অহা নাই। আৰু ৰাস্তাটো একেবাৰে নেগলিজেঞ্চি কৰিছে যোৱা 17 বছৰে। গতিকে সেইবোৰৰ সমস্যা সমাধান হৈ যাব। एक तो मैं बहुत धन्यवाद कहना चाहता हूँ UPPL को, क्योंकि हम लोग का 17 साल का बाद में ये पानी मिला है हम लोग का ठुकरा बस्ती में, और बहुत मेहनत का बाद में मिला है। आई वुड लाइक टू थैंक्स टू दी ऑनरेबल प्रियंका सर का सपोर्ट का चलते हम लोग का आज का दिन में पानी मिला है यहाँ पर ठुकरा बस्ती में। और सबको मालूम है इंसान का ज़िंदगी में पानी बहुत इम्पोर्टेंट है। What is very important, everyone know that. पानी चाहिए आदमी को ज़िंदगी में सबसे पहले। सेकेंड, आदमी का इलेक्ट्रिसिटी चाहिए। इलेक्ट्रिसिटी भी नहीं है हम लोग का गांव में, और ये भी मैंने अपील किया है प्रियंका सर से। और एक स्कूल भी चाहिए, और ये 3 जिनिस बहुत इम्पोर्टेंट है हम लोग का गांव में।